নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালো। আজি ঘৰতে কাম লাগিলো, সেয়ে অকনমান আপোনালোকক দেখুৱাম বুলি আজি এই ভিডিঅ'টো আপোনালোকৰ মাজত কিনো দেখুৱাম বলকচোন। ফালে এখন ৱাল গাঠিলো আৰু সেইফালে সেইখন আৰু সেইফালৰ দিকে অকনমান গাঠিছো। ইয়াৰ মাজতে আপোনালোকক দেখুৱাবলগীয়া বস্তুটো হ'ল, আজিকালি প্ৰত্যেকৰে পকা ঘৰ বনাইছে বাৰু, আমিও লাহে ধীৰে বনাবলৈ আৰম্ভ কৰিছো। আকৌ এইফালতকে বিশেষ বস্তুটো হ'ল, আপোনালোকে এটা কথা লক্ষ্য কৰিব যে এই মছলাবোৰ দেখিছে নহয় আপোনালোকে, বহুতে কিন্তু এনেকুৱা ধৰণৰ শীতল কৰি নিদিয়ে। এইটো গৃহস্থই একচুৱেলি ক'ব লাগে, যাতে মিস্ত্ৰী ক'ব লাগে যাতে শীতল কৰি দিয়ে অকনমান, কিজানি আমি সোনকালে প্লাষ্টাৰ কৰিব নোৱাৰিব পাওঁ। বহুত ঠাইত দেখিছো যে কি শীতল কৰি নিদিয়ে, আমি শীতল কৰি দিও এনেকে জাৰুৱে আকৌ সাৰি দিয়া হয়। কি কাৰণে যেতিয়া প্লাষ্টাৰটো কৰা হয় মানে পানীটো যদি দিয়ে বেছি আঁতৰত চিটকনিটো নপৰি মেলি ৱালতে বেছিভাগ পানী পৰে, সেয়েহে সেইটো সুবিধা। লগতে বহুত দিন প্লাষ্টাৰ নকৰিলেও মানে ইয়াত যিটো বতাহ সোমাই যায় ৱালৰ ভিতৰত, প্লাষ্টাৰ নকৰিলে সেই বতাহটো মানে সোমাবলৈ নোৱাৰে। আৰু এটা বস্তু দেখুৱামগে আপোনালোকক এতিয়া, বহুত ঘৰত দেখো কিন্তু এখন ৱাল নিচিনা এয়া এনেকুৱাকে ৰাখি দিয়া হয়। সেইফালে দিকে সেইখন সেই ৱালখন এতিয়া ঝাৰু মাৰি থকা হৈছে। আৰু এইফালেদি এইবিলাক মানে ফাক ফাক যিবিলাক দেখিছে আপোনালোকে, মই এতিয়া এইবিলাক বন্ধ কৰিম বাৰু, আপোনালোকক দেখুৱাবৰ কাৰণেহে ৰাখিছো। আৰু এইফালৰ দিকেও গাঠিছো, এইফালৰ দিকে এয়া খুব ধুনীয়াকে মছলাবিলাক মাৰি দিয়া হৈছে। এনেকে যদি মাৰি দিয়ে তেতিয়া প্লাষ্টাৰটো অকনমান দেৰিকে কৰিলেও একো নহয়। ইমানে আছিলে, কেনেকুৱা পাইছে আপোনালোকে ভিডিঅ'টো জনাব। যদি ভাল পায় এটা লাইক কৰি দিব, আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।